Hey guys, welcome to my YouTube channel Papori Rai. আজি শিৱ পূজাৰ কাৰণে আপোনালোকক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। এটি হল আমাৰ কৃষ্ণ মন্দিৰ আৰু ইপিনে আমাৰ ৰাস্তাটো। তো মই এতিয়া গৈ আছো দোকানত। কেঙ্গা চাই আছে। পূজা যা। পূজা যাবিনা ৰে? এইবিলাক আমাৰ গাঁৱৰে ৰাস্তা। মই এতিয়া দোকানত গৈ আছো কাৰণ মোক কিবা মানে খাব মন গৈছে, খাই আহো। তাৰপিছত মই আকৌ যাম দুধনৈ। এয়া এখন হৈছে দোকানখন, আমাৰ ওচৰৰে দোকান এখন। ইয়াতে মই সদায় মিঠাই চিঠাই খাওঁ আৰু কিবা লাগিলে লৈ যাওঁ। এইখনেই এয়া চাওক, এই দুজনী যাবলৈ ওলাইছে মন্দিৰলৈ, য'ত পূজা হৈ আছে। আমাৰ ওচৰৰে মন্দিৰটো, শিৱ মন্দিৰটো আপোনালোকক দেখুৱাইছিলোঁ। মই আগতে দেখুৱাইছিলোঁ, এটা ভিডিঅ'ত দেখুৱাইছিলোঁ। এইটো মন্দিৰটো, ইয়াতে পূজা হৈ আছে আৰু মই এতিয়া যাম দুধনৈ। তো মই এতিয়া গৈ আছোঁ দুধনৈত চাইকেলেৰে। কেতিয়াবা মানে চাইকেল চলাব মন যায় ন, ভাল লাগে। আৰু আচলতে ভাড়াটো বাচি যায় আৰু চাইকেলখন লৈ গ'লে। চ' দুধনৈত গৈ আছোঁ মানে মোৰ কিবা কাগজ পাতি জেৰক্স কৰিবলৈ আছে, সেইবোৰ কৰি লৈ আহিম। এইটো হৈছে খাৰা মেডিপাৰা ৰাস্তা, আৰু এই মন্দিৰটো যে আপোনালোকে দেখিছে, ইয়াতো পূজা হৈ আছে। আৰু চাই থাকক আৰু ভিডিঅ'টো। আৰু এতিয়া মই চাইকেল মাৰি মাৰি আহি পালোঁ দুধনৈ কলেজ ৰোড। তো দুধনৈ কলেজখন পাই গ'লোঁ। এতিয়া মই অলপ আগতে পাই যাম জেৰক্স কৰা দোকানবিলাক। যিকোনো এখন দোকানত মই জেৰক্স কৰি ল'ম, তাৰপিছত আকৌ ৰিটাৰ্ণ আহিম। সৌখন দোকানখন, এইখন দোকানতে মই বেছিভাগ জেৰক্স থেৰক্স এনেকৈ এইবিলাক কাম ইয়াতে কৰোঁ আৰু বেছিভাগ। চ' এতিয়া আহিলোঁ মই ATM-ত, কাৰণ মোৰ হাতত পইচা নাই, পইচা চাব লাগিবতো। আৰু ইয়াতে সেইটো মন্দিৰতো হয় পূজা। এতিয়া মই ঘৰত যাওঁ। এতিয়া মই ৰিটাৰ্ণ হৈ আছোঁ। ৰিটাৰ্ণ গৈ পেলাই আকৌ মন্দিৰটো আপোনালোকক অকণমান দেখুৱাম। তাৰপিছত ৰাতি কি আছে এইটোও দেখুৱাম। পূজাৰ উপলক্ষে এনেকৈ ইফাল সিফাল ঘূৰি ফুৰি আৰু মানে পূজা চাই বহুত ভাল লাগে ন। তো ৰাতিটো আৰু ঘুটাৰো ব্যৱস্থা আছে, অলপ খাই দিওঁ আৰু। এয়া ৰাতি জেঠীমাহঁতৰ ঘৰত প্ৰসাদ, ঘুটা, ভাঙৰ লাড্ডু সকলোবিলাক আছে। এইবিলাক প্ৰসাদ, কল বগৰী, কল, আপেল, আঙুৰ, এইবিলাকেই আৰু মেইন বস্তুকেইটা দেখুৱাইছে আপোনালোকক। এইটো হৈছে ভাঙৰ লাড্ডু। কেনেকুৱা বাৰু কমেণ্টত জনাব দেই। আৰু এইটো হৈছে ঘুটা। যিয়ে নহওক, আজি মোৰ ফেচখন মানে ভিডিঅ'ত মই নেদেখুৱালোৱে, বেয়া নাপাব দেই ৰাইজ। তো গাইজ, আজি পূজাৰ উপলক্ষে মোৰ ভিডিঅ'টো এইখিনিয়ে। আপোনালোকে কেনে পালে জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।